সকলোকে নমস্কাৰ আৰু ভিডিঅ'টোলৈ স্বাগতম। এই ভিডিঅ'টোত আমি প্ৰাণীৰ প্ৰজননৰ বিষয়ে কিছুমান কথা আলোচনা কৰিম। ভিডিঅ'টো আগবঢ়োৱাৰ আগতে তোমালোকে যদি আগৰ ভিডিঅ'বিলাক চোৱা নাই তেন্তে চেনেলটোত গৈ আগৰ ভিডিঅ'বিলাক চাব পাৰিবা। এতিয়া আমি প্ৰাণীৰ প্ৰজননৰ বিষয়ে কেইটামান কথা জানি লোৱা। আমি আগৰ শ্ৰেণীবোৰত কিছুমান প্ৰক্ৰিয়া যেনে পাচন ক্ৰিয়া, ৰক্ত সঞ্চালন আৰু শ্বসন প্ৰক্ৰিয়া এইবোৰৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু তোমালোকৰ নিশ্চয় মনত আছে। আমি উদ্ভিদৰ প্ৰজনন প্ৰক্ৰিয়াৰ বিষয়েও শিকিছোঁ। প্ৰজনন কিয় আৱশ্যক? এটা প্ৰজাতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ প্ৰজনন অতি আৱশ্যক। কল্পনা কৰাচোন যদি জীৱেই প্ৰজনন নকৰিলহেঁতেন কি ঘটিলহেঁতেন? পুৰুষানুক্ৰমে এনেধৰণৰ জীৱৰ ধাৰাবাহিকতা নিশ্চিত কৰিবলৈ প্ৰজনন অতি আৱশ্যক। আগৰ শ্ৰেণীত তোমালোকে উদ্ভিদৰ প্ৰজননৰ বিষয়ে শিকিছা। এই অধ্যায়ত অৱশ্যে আমি প্ৰাণীৰ প্ৰজনন কেনেকৈ হয় সেই বিষয়েহে জানিব পাৰিম। এতিয়া চাওঁ প্ৰজনন প্ৰকাৰ। তোমালোকে বিভিন্ন প্ৰাণীৰ পোৱালি জন্ম হোৱা নিশ্চয় দেখিছা। কুকুৰাৰ আৰু পলুৰ কেনেকৈ পোৱালি জন্ম হয় তোমালোকে ক'ব পাৰিবানে? মেকুৰী পোৱালি আৰু কুকুৰৰ পোৱালি কেনেকৈ জন্মে? এই পোৱালিবোৰ এতিয়া দেখিবলৈ যেনেকুৱা জন্মৰ আগতেও তেনেকুৱা আছিল বুলি তোমালোকে ভাবানে? আমি বিচাৰি উলিয়াম আহা। উদ্ভিদৰ দৰে প্ৰাণীৰো প্ৰজনন দুই ধৰণৰ। এইবোৰ হৈছে যৌন প্ৰজনন আৰু অযৌন প্ৰজনন। এতিয়া আমি যৌন প্ৰজনন বিষয়ে কিছুমান কথা জানো আহা। সপ্তম শ্ৰেণীত তোমালোকে অধ্যয়ন কৰি অহা উদ্ভিদৰ প্ৰজননৰ কথা মনত পেলাবলৈ চেষ্টা কৰা। যৌন প্ৰজনন কৰা উদ্ভিদৰ পুং আৰু স্ত্ৰী জনন অংগ যে আছে তোমালোকে নিশ্চয় জানা। এই অংগসমূহৰ নাম ক'ব পাৰিবানে? প্ৰাণীৰ ক্ষেত্ৰতো মতা আৰু মাইকীৰ বেলেগ বেলেগ প্ৰজনন অংগ বা অংশ আছে। উদ্ভিদৰ দৰে প্ৰাণীৰো প্ৰজনন অংগ জনন কোষ উৎপন্ন কৰে আৰু পুং আৰু স্ত্ৰী জনন কোষ মিলিত হৈ এটা যোজন কোষ গঠন কৰে। এই যোজন কোষৰ পৰাই এটা নতুন জীৱৰ বিকাশ হয়। পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ দ্বাৰা হোৱা এনেধৰণৰ প্ৰজননকে যৌন প্ৰজনন বোলে। এতিয়া মানুহৰ প্ৰজনন অংগসমূহ জানি প্ৰজনন প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰোঁ আহা। এতিয়া আমি পুং প্ৰজনন অংগৰ বিষয়ে কেইটামান কথা জানি লওঁ আহা। পুং প্ৰজনন অংগৰ অংশসমূহ হ'ল এযোৰ অণ্ডকোষ, দুডাল শুক্ৰবাহী নলী আৰু এটা লিংগ। অণ্ডকোষে প্ৰজনন কোষ উৎপন্ন কৰে যিবোৰ শুক্ৰাণু বোলে। অণ্ডকোষে লাখ লাখ শুক্ৰাণু উৎপন্ন কৰে। যদিও শুক্ৰাণুবোৰৰ আকাৰ বৰ সৰু, প্ৰত্যেকৰে এটা মূৰ, এটা মধ্য অংশ আৰু এডাল নেজ থাকে, যোনটো দেখিবলৈ এটা একক কোষ যেন লাগে। এটা একক কোষত সাধাৰণতে থকা সকলোবোৰ অংশই প্ৰত্যেকটো শুক্ৰাণুটো থাকে বাবে শুক্ৰাণু এটা এককোষী। এতিয়া আমি স্ত্ৰী প্ৰজনন অংগৰ বিষয়ে জানো আহা। স্ত্ৰী প্ৰজনন অংগৰ অংশসমূহ হৈছে এযোৰ ডিম্বাশয়, দুডাল ডিম্ববাহী নলী আৰু এটা জৰায়ু। ডিম্বাশয়ে স্ত্ৰী জনন কোষ উৎপন্ন কৰে। ইয়াক ডিম্বক বা ডিম্বাণু বোলে। মানুহৰ ক্ষেত্ৰত প্ৰতি মাহত কোনো এটা ডিম্বাশয়ে এটা মাত্ৰ পৈণত ডিম্ববাহী নলীত এৰি দিয়ে। জৰায়ুৰ এটা অংশ য'ত কেঁচুৱাটোৰ বিকাশ হয়। শুক্ৰাণুৰ দৰে ডিম্বাণুৰ এটা একক কোষ। এতিয়া আমি নিষেচন বা গৰ্ভধান কেনেকুৱা হয় তাৰ বিষয়ে কিছুমান কথা জানিলোঁ। প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম স্তৰ হৈছে এটা শুক্ৰাণু আৰু এটা ডিম্বাণুৰ মিলন। যেতিয়া শুক্ৰাণুবোৰ ডিম্বাণুটোৰ সংস্পৰ্শলৈ আহে তেতিয়া এটা শুক্ৰাণু ডিম্বাণুৰ সৈতে মিলিত হ'ব পাৰে। এনেধৰণৰ ডিম্বাণু আৰু শুক্ৰাণুৰ মিলনক নিষেচন বোলে। নিষেচনৰ সময়ত শুক্ৰাণুৰ কোষকেন্দ্ৰ আৰু ডিম্বাণুৰ কোষকেন্দ্ৰ মিলিত হৈ এটা নতুন কোষকেন্দ্ৰ গঠন হয়। ইয়াৰ ফলত এটা নিষিক্ত কণী বা যোজন কোষৰ সৃষ্টি হয়।
আৰু এই যোজন কোষটোৱে এটা নতুন জীৱৰ আৰম্ভণি। নিষেচন প্ৰক্ৰিয়া হৈছে মাতৃৰ পৰা অহা এটা ডিম্বাণু আৰু পিতৃৰ পৰা অহা এটা শুক্ৰাণু কোষৰ মিলন। এনেকৈ নতুন জীৱটোৱে কিছুমান চৰিত্ৰ মাতৃৰ পৰা আৰু কিছুমান পিতৃৰ পৰা বংশানুক্ৰমিকভাৱে পায়। তোমালোকৰ ভাইটি নতুবা ভণ্টিলৈ চোৱাচোন, যদি লক্ষ্য কৰা তেন্তে ধৰিব পাৰিবা যে সিহঁতৰ কিছুমান চৰিত্ৰ তোমালোকৰ মা নাইবা দেউতাৰ লগত মিলে। মানুহৰ দেহত হোৱা নিষেচনক অন্তঃনিষেচন বোলে। মানুহ, গৰু, কুকুৰ আৰু কুকুৰাৰ উপৰিও বহুতো প্ৰাণীৰ অন্তঃনিষেচন হয়। তোমালোকে শুনি আচৰিত হ'বা যে বহুতো প্ৰাণীৰ ক্ষেত্ৰত নিষেচন প্ৰক্ৰিয়া মাতৃৰ দেহৰ বাহিৰত হয়। এই প্ৰাণীবোৰ নিষেচন পানীত হয়। এইটো কেনেকৈ ঘটে তাক আমি বিচাৰি চাওঁ আহা। বসন্ত বা বাৰিষা কালত ভেকুলীৰ আৰু বেংবোৰে পুখুৰীৰ আৰু কম সোঁত থকা জানলৈ যায়। যেতিয়া মতা আৰু মাইকী ভেকুলীয়ে পানীত একেলগ হয় তেতিয়া মাইকীজনীয়ে শ শ কণী পাৰে। কুকুৰাৰ কণীৰ দৰে ভেকুলীৰ কণীৰ খোলা নাথাকে আৰু এইবোৰ তুলনামূলকভাৱে বৰ নহয়। এটা জেলিৰ তৰপে কণীবোৰক একেলগ কৰি ধৰি ৰাখে আৰু কণীবোৰক সুৰক্ষিত কৰে। কণী পৰাৰ পাছত মতাটোৱে সেইবোৰৰ ওপৰত শুক্ৰাণু ত্যাগ কৰে। এইদৰে মাতৃৰ দেহৰ বাহিৰত এটা পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হয়। এই ধৰণৰ নিষেচনক বহিঃনিষেচন বোলে। মাছ, তৰা মাছ ইত্যাদিৰ দৰে জলচৰ প্ৰাণীৰ ক্ষেত্ৰত এই ধৰণৰ নিষেচন সাধাৰণতে দেখা যায়। এতিয়া আমি ভ্ৰূণৰ বিকাশৰ বিষয়ে কিছুমান কথা জানিলো আহা। নিষেচনৰ ফলত যোজন কোষৰ গঠন হয়, যিয়ে এটা ভ্ৰূণৰ বিকাশ আৰম্ভ কৰে। কোষপিণ্ড গঠন হ'বলৈ যোজন কোষটোৱে বাৰে বাৰে বিভক্ত হয়। কোষবোৰে পাছত কিছুমান ভাগত ভাগ হৈ শৰীৰৰ বিভিন্ন কলা আৰু অংগৰ বিকাশ কৰে। এই বৃদ্ধি হৈ থকা অংশটোক ভ্ৰূণ বুলি কয়। ভ্ৰূণটো এটা অধিক বিকাশৰ কাৰণে জৰায়ুৰ বেৰত লাগি ধৰে। জৰায়ুত ভ্ৰূণটোৰ বিকাশ ঘটি থাকে। ইয়াৰ পৰা ক্ৰমাংশ দেহৰ অংগ যেনে হাত, ভৰি, মূৰ, চকু, কাণ আদিৰ গঠন হয়। ভ্ৰূণৰ যি স্তৰত দেহৰ সকলো অংগ চিনাক্ত কৰিব পাৰি সেই স্তৰলৈকে গৰ্ভভ্ৰূণ বুলি কোৱা হয়। বিকাশ সম্পূৰ্ণ হ'লে মাকে শিশুটোৰ জন্ম দিয়ে। এতিয়া আমি জৰায়ুজ আৰু ডিম্বজ প্ৰাণীৰ বিষয়ে জানো আহা। আমি শিকি আহিছোঁ যে কিছুমান প্ৰাণীয়ে পোৱালি জগায় আৰু কিছুমান প্ৰাণীয়ে কণী পাৰে, যিবোৰৰ পৰা পাছত পোৱালি বিকাশ হয়। যিবোৰ প্ৰাণীয়ে পোৱালি জগায় তাক জৰায়ুজ প্ৰাণী বোলে আৰু যিবোৰ প্ৰাণীয়ে কণী পাৰে তাক ডিম্বজ প্ৰাণী বোলে। নিম্নলিখিত ক্ৰিয়াকলাপটোৱে জৰায়ুজ আৰু ডিম্বজ প্ৰাণীবোৰৰ বিষয়ে ভালদৰে বুজাৰ আৰু সিহঁতৰ মাজত পাৰ্থক্য উলিওৱাত সহায় কৰিব। আমি চাওঁ, কিছুমান প্ৰাণীৰ কণীবোৰ সহজতে সংগ্ৰহ কৰিব পাৰি, কাৰণ সিহঁতৰ মাকে কণীবোৰ দেহৰ বাহিৰত পাৰে। যিবোৰ প্ৰাণীৰ পৰা তোমালোকে কণীবোৰ সংগ্ৰহ কৰিলা সেইবোৰৰ ডিম্বজ প্ৰাণীৰ উদাহৰণ। কিন্তু কুকুৰ, গৰু নাইবা মেকুৰীৰ কণী সংগ্ৰহ কৰিব পাৰিবা জানো? কাৰণ সিহঁতে কণী নাপাৰে, মাকে পোৱালিহে জন্ম দিয়ে। এইবোৰ হ'ল জৰায়ুজ প্ৰাণীৰ উদাহৰণ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব। যদি ভাল পায় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।